সকলোকে আমাৰ আজি অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এফালে যাবলৈ ওলাইছোঁ ক'ত যাব ওলাইছোঁ কিয় যাব ওলাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু প্ৰথমতে কৈ দিছোঁ আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব হাই ক'ত খাবলৈছোঁ জানো হাই কিচেন ক'ত আছে চলা কটকি দুলিয়া আজি আমি থাই কিচেনত আহিছোঁ দুলিয়াজানত আছে আৰু কি কি খাওঁ আপোনালোকে আজি চাই থাকিব আৰু আজি আমি আহিছোঁ ক'ত আহিছোঁ গম পালেই নহয় দুলিয়াজান এখন ৰেষ্টুৰেণ্টত আহিছোঁ চলাকটকি দুলিয়াজান কলেজৰ ওচৰতে আছে আৰু এইখনে হৈছে ৰেষ্টুৰেণ্টখন আজি আমি খাবলৈ আহিছোঁ আৰু কি কি আছে চাওকচোন এবাৰ কি আছে এবাৰ কৈ দিবচোন কি কি আছে এটো আপোনাৰ মাটি দালি হয় এটো আপোনাৰ ভাজি গগৈ ভাজি এটো আপোনাৰ হুকটি এটো আপোনাৰ পুৰা জলকীয়া চাটনি এটো আপোনাৰ পানী টেঙা এটো লাই চাটনি এটো আপোনাৰ বিলাহী চাটনি এটো আপোনাৰ তিলৰ চাটনি এটো আলু পিটিকা মাছ পিটিকা এটো আপোনাৰ কলডিল বইল ওইফালে এটো আপোনাৰ পৰ্ক বইল এটো চিকেন ড্ৰাই ফ্ৰাই এটো আপোনাৰ চিকেন বইল ঠিক আছে দে থেংক ইউ গম পালে আজি আমি কি কি অৰ্ডাৰ দিছোঁ তথাপিও আকৌ এবাৰ মই কৈ দিছোঁ আমি অৰ্ডাৰ দিছোঁ টোপোলা ভাত দুটাৰ কাৰণে এয়া হৈছে লোকেল হাৰ্বছ দি বনোৱা পৰ্ক বইল আৰু এয়া হৈছে চিকেন বইল আৰু আমি অৰ্ডাৰ দিছিলোঁ চিকেন ড্ৰাই ফ্ৰাই এয়া দেখি একদম খাওঁ খাওঁ লাগিছে দেই মোৰ আৰু আমি এটা এটা ডিছ ট্ৰাই কৰিছিলোঁ গতিকে আৰু চাই থাকক কেনেকুৱা পাওঁ জনাম আমি কেনেকুৱা খাই কেনেকুৱা লাগিলে তোমাৰ আমাৰ খাই বৈ হৈ গৈছিলে সেইকাৰণে ভাবিলোঁ এখন ফটোৱে ক্লিক কৰি লওঁ আমাৰ টাইমটোও আজি ধুনীয়াকৈ গ'ল এইখনে হৈছে আপোনালোকক দেখাই দিছোঁ থাই এথেনিক কিচেন আপোনালোকে আহিব ধুনীয়াকৈ ইয়াতে খাব দুলিয়াজান আহিলে এইটো হৈছে দুলিয়াজান গেছ কোম্পানী এৰিয়া দুলিয়াজানৰ পৰা আপোনালোকে গেছ কোম্পানীৰ ফালে সোমালে সেইখন ৰেষ্টুৰেণ্ট পাব আৰু আমি এতিয়া খাই বৈ ঘৰৰ ফালে আহি আছোঁ ফোন নম্বৰ দিছিলোঁ মই তাত ফোন নম্বৰ কণ্টেক্ট কৰি আহিব পাৰে আপোনালোকে ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে বাৰু কমেণ্টত জনাবচোন আৰু যিসকলে আমাৰ ব্লগটো আজি শেষলৈকে চালে তেওঁলোকক অশেষ ধন্যবাদ আৰু আমাৰ ব্লগটো শেষ কৰিব বিচাৰিছোঁ আৰু এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আকৌ এবাৰ আমাৰ চেনেলটো নতুন যিহেতু আপোনালোকে আশীৰ্বাদ কৰিব লাগিব আৰু ছাপোৰ্ট কৰিব লাগিব আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব থেংক ইউ